হয় এনেও মই বানপানী চাবলৈ আহিছে আৰু সেইদিনাৰ কথা 3 আৰু 31 তাৰিখৰ কথাক লৈও ইয়াত তদন্ত কৰাৰ কাৰণে আহিছে ইয়াত কিছুমান মুছলিমীয় মানুহে 31 তাৰিখৰ যেটো 12খন ট্ৰাক এছপাৰ চালান মুহুৰী পাৰাৰে আছিলে গম পালো সুধিলো মিছিং হল গাড়ীখন ইয়াত নাই ট্ৰাকো নাই মালো সোমোৱা নাই অতি দুখৰ কথা আৰু 3 তাৰিখত 4খন ট্ৰাক মাল আহিছিলে আৰু নেক্সট 4খন ইয়াৰে আছিলে মুহুৰী পাৰাৰে আৰু 4খন ফুপ কুমাৰী কাটাৰ আছিলে সন্দেহজনক হৈ গ'ল ফুপ কুমাৰী কাটাৰ 4খন ট্ৰাক কিয় ইয়াত সোমাব মুহুৰী পাৰা সেইকাৰণে ইয়াত অতি দুখৰ কথা হৈ গ'ল এইটো তদন্ত আমি কৰিম যিয়ে চুৰি কৰিছে যিয়ে নহওক অফিচিয়েল মানুহেই হওক কিবাই হওক 100 গ্ৰাম চুৰি কৰিলেও চাউল চুৰি কৰিলেও চুৰি ইয়াত কম্প্ৰমাইজ নাই এইটো জেল কাবই লাগিব আৰু যিমান কিবা কৰিছে মই কৈছোঁ সেক্ৰেটাৰী ডাঙৰীয়াক সুধিছোঁ ডিচেম্বৰৰ পৰা মোক আপডেট লাগে ঠিক আজিলৈকে কিমান পাব লগা আছে কিমান দিব লগা আছে কিমান লিফটিং কৰিলে সেইকাৰণে মই আজি ৰাইজক এই এটাই কথা ক'ম এই কেইদিন মানতে মই তদন্ত কৰিম যোনে এই কামটো কৰিছে চুৰি কৰিছে তাক আমি তদন্ত কৰি উলিয়াই তেওঁক শাস্তি দিম আৰু ৰাইজৰ যি পাব লগা এইটো পাই থাকিব কাৰোবাৰ নাম আহিছে নেকি নহয় এতিয়া কোনো এটা আমি জাষ্ট এতিয়া আহিছেহে আমি জাষ্ট ময়ো এটা আপডেট ল'লোঁ ৰিপৰ্ট ল'লোঁ কি হৈছে কি হোৱা নাই কিমান হৈছে সেইকাৰণে মই অলপ তদন্ত কৰিম মই তদন্ত কৰাৰ পিছত যোনে কৰিছে আমি কৈ দিম আৰু এফআইআৰ আমি চৰকাৰীভাৱে আমি দিম একো নহয় নাই আমি এতিয়া তদন্ত কৰিম মানে যিয়ে যি মেচিং কৰিলে 12খন ট্ৰাক উইথ চালান ক'ত গ'ল এইটো আমাৰ দুখীয়া মানুহৰ কাৰণে চাউল আছিলে এই 12খন ট্ৰাক মেচিং কৰা মানেতো সৰু কথা নহয় এটা ডাঙৰ কথা সেইকাৰণে এইটো আমি কৰিব নিদিম নাই এইখিনি কথা কৈছোঁ মই তেখেতে সকলে কৈছে এতিয়া চাউল দি আছে এই কেইদিন মানুহ অলপ খেলিমেলি হৈছে বুলি কৈছে সেক্ৰেটাৰী মই সুধিলোঁ সেইকাৰণে 31 তাৰিখৰ কথা আৰু 3 তাৰিখৰ কথা এই গোটেইখিনি কথা মই সুধিলোঁ আৰু তদন্ত কৰিলোঁ ময়ো পালোঁ সেইকাৰণে আমি নিজাববীয়া মই এটা তদন্ত কৰিম নহয় এইটো কোনে জড়িত আছে কোনে নাই এইটো তদন্তত উলিয়াব এইকেইদিন মানত আপোনালোকে ৱাইট কৰক আমি এইটো ধুনীয়াকৈ কোনে কৰিছে কোনে কৰা নাই আপোনালোকক কৈ দিম ইয়াত আহি নাই উইদিন 5 days নাই ছ'চাইটি প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক মই সুধিছোঁ ৰেছপনচিবিলিটি আপোনালোকৰ কিমান আহিছে কিমান দিব লগা আছে আপোনালোকে যদি গম নাপায় কেনেকৈ হ'ব সেইকাৰণে মোক আপডেট লাগিব তেখেতসকলকো আমি এনেকৈ নেৰিম নহয় তেখেতসকলেতো ইয়াত জড়িত আছে দায়িত্ব কোন সভাপতি সম্পাদকে এজন ছ'চাইটিখন তেখেতসকলে চলায় তেখেতসকলে আজি আমি নাজানো বুলি ক'লে নহ'ব সেইকাৰণে তদন্তত ওলাই যাব এইকেইদিনমান আপোনালোকে আমাক সময় দিয়ক আমি এইটো কৰি দিম নহয় এইখিনি আমি এতিয়া তদন্ত কৰিলেহে গম পাম নহয় এইটো নহয় মই এইকেইদিন বাহিৰত আছিলোঁ গাঁৱত বেয়া আমাৰ চিফ ছাৰে জনাইছে আৰু ময়ো পালোঁ সেইকাৰণে আজি আমি আহিলোঁ আহি কিনে আমি সুধিলোঁ সোধ-পোছ কৰিলোঁ ৰিপৰ্টবিলাক আমি ল'লোঁ লৈ কিনে আমি এতিয়া আমাৰ মাজত আমি এটা তদন্ত কমিটি ইমিডিয়েটলি আমি দিম ৰাইজক আমি এনেকুৱা কৰিব নোৱাৰে ৰখাব নোৱাৰে দুখীয়া মানুহবোৰক 1 কেজি 2 কেজি 5 কেজি পাব লাগিব 5 কেজি পাব লাগিব 100 গ্ৰামো ইয়াত ইপাল নহয় হ'ব নোৱাৰিব মিডিয়াসকলক আপোনালোকক আমি ধন্যবাদ জনাইছোঁ আপোনালোকে এইখিনি সজাগতা কৰাৰ কাৰণে উনুকিয়াই দিয়াৰ কাৰণে আমাক সহায় কৰিছে আপোনালোকক সদায় আমাক লাগিব এইখিনি আমি কাম কৰি যাম ভাল নাই এতিয়ালৈকে আমি ক'ব নোৱাৰে নিৰঞ্জন কলিতা জড়িত আছে না কি আছে আমি এই কেইদিনমানত আপোনালোকে আমাক সময় দিয়ক উইদিন 5 days নহয় এইখিনি তদন্ত কৰাৰ পিছত এইখিনি যিমান মিচিং হৈছে এইটো দিব লাগে আমাৰ ৰাইজৰ সম্পত্তি এইটো ৰাইজে পাব লাগিব এইটো ৰাইজৰ সম্পত্তি ৰাইজে পাব লাগিব নাই এইটোৱেইতো অলপ সন্দেহজনক হৈ গ'ল কুমাৰীকাটা ইয়াত কিয় মুহুৰীপাৰাত কিয় আহিব কুমাৰীকাটা ৰাইজ নাই নেকি নাখায় নেকি কুমাৰীকাটা ৰাইজসকলে সেইকাৰণে ইয়াতে সন্দেহ হৈ গ'ল
কুমাৰিকাটাৰো ইয়াত কিবা আছে আমি সোধপোছ কৰিম মানে অকল মহৰীপাৰা নহয় প্ৰথম মহৰীপাৰাটো আমি তদন্ত কৰিম তাৰপিছত কুমাৰিকাটাও কৰিম নহ'লে তাৰ চাউল কিয় ইয়াত আহিব এইখিনি আমি কৰিম ঠিক আছে